অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এগৰাকী অকৰ্মণ্য আৰু অদক্ষ মানুহক এগৰাকীক যে তেওঁ বিধানসভাৰ অধ্যক্ষ পাতিছে এই কথা প্ৰমাণিত কৰিছে। গতিকে এটা কথা আছে নহয়, উপদেশতকৈ আৰ্হি ভাল। তেওঁ যদি সেই কথা কৰিব পাৰে নিশ্চিতভাৱে অসমৰ জনসাধাৰণে সেই কামখিনি কৰিব পাৰিব। অসমৰ জনতা সাধাৰণ জনতাৰ মূৰত ৰামটংগন দি পেলাই তেখেতসকলে এই মিটাৰটো কিয় লগাব লাগে? নিশ্চিতভাৱে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এগৰাকী অকৰ্মণ্য আৰু অদক্ষ মানুহক এগৰাকীক যে তেওঁ বিধানসভাৰ অধ্যক্ষ পাতিছে এই কথা প্ৰমাণিত কৰিছে। কাৰণ আমি এগৰাকী অসমীয়া হিচাপে অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনৰ লগত জড়িত হৈ আছোঁ। আমি অসমৰ আন প্ৰান্তত কিন্তু লাজ পাইছোঁ যে এগৰাকী অধ্যক্ষই যেতিয়া এনেকুৱা ধৰণৰ টুলুঙা মন্তব্য আগবঢ়াব তাৰ পৰা আৰু অসমখন কিমান দূৰ আগবাঢ়ি যাব সেই কথা নিশ্চিত হৈ পৰিছে। গতিকে আমি এটা কথা নিশ্চিত হৈছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে গেছৰ দাম বঢ়াৰ কাৰণে বিদ্যুতৰ মাচুল বৃদ্ধি কৰা হৈছে, কিন্তু আমি ভাৰতবৰ্ষৰ আন প্ৰান্তত দেখিছোঁ যে গেছৰ দাম সমানেই আছে, কিন্তু তাত বিনামূলীয়াকৈ বিদ্যুৎ যোগান ধৰি থকা হৈছে। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰখনে যে সৰ্বসাধাৰণ ৰাইজৰ কাৰণে যে একো কাম কাজ ভালদৰে নকৰে সেই কথা পুনৰবাৰ প্ৰতিপন্ন হ'ল, আৰু এইখন যে চৰকাৰ পুঁজিপতিৰ চৰকাৰ সেই কথা পুনৰবাৰ স্পষ্ট কৰিলে। গতিকে অসম বিধানসভাৰ এগৰাকী অধ্যক্ষ, এই অধ্যক্ষগৰাকী অলপ গুণীজ্ঞানী হোৱাটো প্ৰয়োজন আছে, আৰু গুণীজ্ঞানী হৈ অসমৰ জনসাধাৰণৰ লগতে সমগ্ৰ অসমৰ ৰাইজক যাতে আন ৰাজ্যৰ ওচৰত লজ্জানত কৰিব নোৱাৰে সেই কথা অসম চৰকাৰখনৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ধ্যান দিব লাগে। কাৰণ যিগৰাকী অধ্যক্ষ মহোদয়ে কৈছে যে অসমৰ ৰাইজে ফেন বন্ধ কৰি AC বন্ধ কৰি তেওঁলোকে গছৰ তলত জিৰণি লওক, আমি সেই কথা তেওঁক আমি আহ্বান জনাইছোঁ যে আগতে প্ৰথমতে তেওঁৰ পৰিয়ালক সেই কথা আহ্বান জনাওক, তেওঁৰ নিজৰ সহধৰ্মিনীক সেই কথা আহ্বান জনাওক যে ফেন AC বন্ধ কৰি পেলাই গছৰ তলত আহক অলপ বহো, সেই নিদৰ্শন তেওঁ দাঙি ধৰক। গতিকে এটা কথা আছে নহয়, উপদেশতকৈ আৰ্হি ভাল। তেওঁ যদি সেই কথা কৰিব পাৰে নিশ্চিতভাৱে অসমৰ জনসাধাৰণে সেই কামখিনি কৰিব পাৰিব। গতিকে এই চৰকাৰখনৰ পৰা অসমৰ ৰাইজে আৰু কেতিয়াও যে কিবা এটা লাভ হ'ব সেই কথা কেতিয়াও নাভাবে। গতিকে আগন্তুক নিৰ্বাচন আছে, আৰু এই নিৰ্বাচনত যিহেতু 5 বছৰৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত হয়, এগৰাকী বিশ্বজিৎ দৈমাৰীক অধ্যক্ষ হিচাপে নিৰ্বাচন কৰি বিধায়ক হিচাপে ৰাইজে জনপ্ৰতিনিধি হিচাপে পঠিয়াইছিল। অহা 5 বছৰত নিশ্চয় তেওঁৰ কথা ৰাইজে বুজি পাব যে এইজনক আচলতে আমি কিয় পঠালোঁ, এগৰাকী অদক্ষ অকৰ্মণ্য অপদাৰ্থ ব্যক্তিক যে আমি বিধানসভাৰ মজিয়ালৈ পঠাইছোঁ সেই কথা স্পষ্ট হৈছে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ যি মন্তব্য সেই মন্তব্যক আমি গৰিহণা দিছোঁ। তেখেতৰ যি মন্তব্য, এজন বিধানসভাৰ অধ্যক্ষ হিচাপে তেখেতে এনেকুৱা মন্তব্য দিয়া, এনেকুৱা টুলুঙা মন্তব্য দিয়া আমি কোনোপধ্যেই মানি ল'ব পৰা নাই যে বিধানসভাৰ দৰে এটা সক্ৰিয় এটা স্থানত থকা এজন ব্যক্তিয়ে এনেকুৱা মন্তব্যটো অসমৰ ৰাইজে কেতিয়াও বিচৰা নাছিল, আমিও বিচৰা নাই। তো তেখেতে যিটো কথা কৈছে যে এই বিদ্যুতৰ যিটো লুকা-ভাকু খেল বা অসমৰ বিদ্যুতৰ যিটো কিবা চলি আছে লৈ এটা বিভিন্ন প্ৰতিবাদ চলি আছে, ইয়াৰ মাচুল বৃদ্ধি হোৱাৰ কাৰণে প্ৰতিবাদ চলি আছে। এই সময়তে অসমৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৈছে যে যদি কাৰেণ্ট নাথাকে তেনেহ'লে গছৰ তলত থাকক, তেনেহ'লে ফেন চলাব নালাগে, আপোনালোকে এনে থাকক। গতিকে তেখেতৰ কথা মতে যে অসমৰ ৰাইজ আজিৰ দিনত কাৰেণ্ট ব্যৱহাৰ কৰিব নালাগে, তেখেতসকলে বিজুলী যোগান ধৰাত তেখেতসকলে এই চৰকাৰে ব্যৰ্থ হৈছে। তেখেতৰ মন্তব্যই ইতিমধ্যে স্পষ্টকৈ ফুটি ওলাইছে। আমি ক'ব খুজিছোঁ যে তেখেতসকলে ভোটৰ সময়ত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিছিল, 24 ঘণ্টা তেখেতসকলে বিজুলী যোগান ধৰিব বুলি অসমৰ ৰাজ্যক প্ৰতিশ্ৰুতি দিছিল। এই বিজেপি চৰকাৰখনে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি বিভিন্ন সময়ত দি আহিছে। তেখেতসকলে বিভিন্ন সময়ত কৈ আহিছে যে আমি ইমান মানুহ চাকৰি দিম, ইমান হিতাধিকাৰীক আমি ইমান টকাকৈ দিম, বিভিন্ন ধৰণৰ আঁচনি যদিও তেখেতসকলে ৰাইজৰ সন্মুখত তেখেতসকলে কিবা কৰি আছে, প্ৰতিশ্ৰুতি দি আছে, কাৰ্যক্ষেত্ৰত কিন্তু একো হোৱা নাই। আজি বিদ্যুৎ মন্ত্ৰী তেখেতে কি কৈছে যে স্মাৰ্ট যিটো কিবা আছে, যিটো মিটাৰ আছে, স্মাৰ্ট মিটাৰৰ কাৰণে বিদ্যুতৰ বিল মাচুল বেছিকৈ আহি আছে। যদি তেনেকুৱাই হৈছে, অসমৰ জনতা সাধাৰণ জনতাৰ মূৰত ৰামটংগন দি পেলাই তেখেতসকলে এই মিটাৰটো কিয় লগাব লাগে? সেইটো কৰিব নালাগিছিল। গতিকে আমি বিশ্বজিৎ দৈমাৰীৰ যিটো মন্তব্য এই মন্তব্যক গৰিহণা দিছোঁ। তেখেতৰ এনেকুৱা টুলুঙা মন্তব্যই অসমৰ ৰাইজে বুজিবলৈ পাইছে যে বৰ্তমানৰ বিজেপি চৰকাৰখনে অসমৰ ৰাইজক বিজুলী
যোগান ধৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে।